যোগ্যতাৰ কথা নকবা তুমি। এই জীৱ জগতৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তুৰ পৰা বৃহত্তৰ বস্তুলৈকে ভাবিছা নেকি যে যোগ্যতাৰ অবিহনে এই পৃথিৱীত তিলমানো তিচ দিব পাৰিব? এই কংক্ৰিটময়ী পৃথিৱীত বৃহত্তৰ পৰা ক্ষুদ্ৰতৰ সকলো জীৱই জীয়াই থাকিবলৈ যোগ্যতা থকাৰ প্ৰয়োজন। যোগ্যতাৰ অবিহনে এই মায়াময় সংসাৰৰ জ্বালা যন্ত্ৰণাত কোনো জীৱই জীয়াই নাথাকিলেহেঁতেন। জীয়াই থকাৰ বিপৰীতেই হ'ল সংঘৰ্ষ কৰা। কেৱল যে কৰ্মৰ দ্বাৰাই যোগ্যতাৰ প্ৰকৃত নিদৰ্শন দাঙি ধৰিব সেয়া সত্য নহয়। এই পৃথিৱীত জীৱন যুঁজত যুঁজ দি জীয়াই থকাটোৱেই যোগ্যতাৰ এক প্ৰকৃত নিদৰ্শন।